নমস্কাৰ গাইজ, মই হৈছোঁ আছামিজ ব্লগাৰ। মোৰ অন্যটি লং ভিডিঅ'লৈ সকলোকে জনাইছোঁ স্বাগতম। যদি মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে শ্বেয়াৰটো কৰি দিব। আৰু যদি মানে প্লিজ ইনষ্টাগ্ৰামৰ পৰা বা ইউটিউবৰ পৰা বা ফেচবুকৰ পৰা চাই গোটেইখিনি শ্বেয়াৰ কৰিব নাপাহৰিবা। মই যিহেতু নতুনকৈ বনাওঁ ব্লগ, আগতে মই সেনেকৈ বনাই পোৱা নাই, নতুনকৈ বনাইছোঁ, সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু লগতে মানে তোমালোকক এটা কথা কওঁ, মানে মই ভাবিছিলোঁ যে ফাকুৱা নেখেলাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিম, কিন্তু আমাৰ ভাগিনাই এই ফাকুৱাটো লগাই দিলে। দিয়ক পিছে আজিৰ আমি হোলীৰ ভিডিঅ'টো কেনেকুৱা টাইপৰ হয় ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বাই বাই গাইজ। ফাকুৱা ভিডিঅ'টো চাই থাকিব আপোনালোকে। এতিয়া খেলছাতো হা এই চালা আমাৰ ফাকুৱাৰ অৱস্থা নাই। ইয়াতে ফাকুৱা খেলি উৎপাত লাগছে, মজা। এয়া পানী খেলি পানী ক'ত খেলছ? কি পানী মজা। এইয়া আমাৰ নামঘৰ চলিত আহি পাইছোঁ আমি, মানে আমাৰ য'ত ফাকুৱা হৈ আছিল দৌল উৎসৱ, আহি পাইছোঁ আৰু বঢ়িয়াকৈ আমি এনেকৈ গৈ আছোঁ গোটেইকেইটাই। হেপী হোলী। আৰু গাইজ অৱস্থাটো চাবলগীয়া অৱস্থা দিছে নে গাইজ। ফাকুৱা খানি কলাটো কলাই গাইজ, কলাৰ মানে শেষ নাই আৰু গাইজ। আৰু গাইজ যিহেতু বছৰ মূৰৰ হোলীটো এদিনে আহে, সেইকাৰণে মানে বঢ়িয়াকৈ বোকা পানী বুলি চব খেলিছোঁ, মানে একেলগে খেলিছোঁ। আৰু যিহেতু দেখিছেনে অৱস্থা মানে একেবাৰে বেয়া হৈ আছে। ফাকুৱাৰ দিনা বছৰত এবাৰে কাকনো মানা কৰিম, সেইকাৰণে বঢ়িয়াকৈ খেলিলোঁ। আৰু গাইজ বঢ়িয়াকৈ আমাৰ ইফালে মজাকৈ গোসাঁই ওলাবলৈ হ'ল, মানে নগৰ ভ্ৰমণ, বঢ়িয়াকৈ নগৰ ভ্ৰমণ কৰিব মজাকৈ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইটো ভিডিঅ' চিনেমেটিক্স টাইপৰ পাব, মোক দেখিব পাৰে বা নেদেখিব পাৰে, যিহেতু মানে হাল্লা হোল্লা হৈ থাকিব, সেইকাৰণে বঢ়িয়াকৈ ভিডিঅ'টো চাই থাকিব। ঘূৰাব আহিছোঁ না, হাল্লা হৈ আছে ইমান, মানে পিকচাৰটো ভাল অহা নাই। আপোনালোকে ভিডিঅ'টো চাই দিয়ক। মানে মই বেছি এয়া নকৰোঁ, কিন্তু চিনেমেটিক্স টাইপৰ ভিডিঅ' বেছি পাব, আপোনালোকে চাই থাকিব। মানে আমাৰ এতিয়া হোলী এনেকুৱাই কৰা হয়। আৰু নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো, মজাকৈ চাই থাকিব ভিডিঅ'বিলাক। আৰু গাইজ কিবা এটা ভাল লাগিছে দেই, মানে হোলীৰ দিনাখন যিহেতু বছৰ মূৰত এবাৰ আহে, আৰু ফূৰ্তি মজাকৈ কৰোঁ। আৰু দেখিছেনে এখন গাড়ীত মানে বক্স চক্স যায়, গোটেই মানুহ ভৰ্তি, কিন্তু বিহুত দল বেণ্ড পাৰ্টি সকলোৱে আছে। কিন্তু আজিকালি জানি নহয় যিবিলাকৰ ওপৰত বেছি মানে সেয়া বঢ়িয়াকৈ হোলীৰ DJ গান লগাই লৈ আৰু নাচি থাকে। গাড়ী গাইজ ফুল আৰু লৰি আছে দেই, মানে সেইকাৰণে ভইচ অভাৰ দিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাককচোন। গাইজ এইটো হৈছে এটা আমাৰ অন্যতম পৰ্ব, মানে হেঙাৰ ধৰা, মানে বঢ়িয়াকৈ মাজেদি এডাল বাঁহ আনি বঢ়িয়াকৈ ৰাস্তাত দিয়া, আৰু ইটো পাৰ্টিৰ পৰা সিটো পাৰ্টিয়ে ঠেলা ঠেলি কৰিব লাগে। আৰু চাই থাককচোন, মানে এইটো এটা অন্যতম পৰ্ব হয় মানে।
আৰু গাইজ বঢ়িয়াকৈ হেঙাৰ ধৰত কাষত গোসাঁই আহি পালে মজাকৈ এতিয়া ধৰিব ডেকা ল'ৰাবিলাকে হেঙাৰ আৰু বঢ়িয়াকৈ যিহেতু বুঢ়া মানুহবিলাকে লৈ গৈ আছে বুঢ়া মানুহ মানে ডেকা মানুহ কৰিছে এতিয়া বঢ়িয়াকৈ হেঙাৰ ধৰিব আৰু মানে যিহেতু বক্সত মজাকৈ গান লগাইছে সেইকাৰণে মানে গানটো বঢ়িয়াকৈ চাউণ্ডটো ৰিমুভ কৰি দিছোঁ ৰ'ব আৰু বঢ়িয়াকৈ দেখিছে নহয় এই যুঁজি আছে লাগি আছে গাইজ এই দেখিলে দাঙি দিলে গাইজ মানে কি আৰু বেছি ধৰি নাথাকে আৰু দাঙি দিয়ে যিহেতু গাড়ী চাড়ীও আহি থাকে এইটো মানে মেইন ৰাস্তা হয় সেইকাৰণে আৰু মানুহ দেখিছেনে গাইজ গাইজ দৌলযাত্ৰাও শেষ হলিও শেষ লগতে শ্ৰীকৃষ্ণক যিটো মণিকূটৰ পৰা ওলাই লৈ যোৱা হৈছিল সেইটো মণিকূটত পুনৰবাৰ থৈ দিলে আমাৰ শ্ৰীকৃষ্ণক গাইজ মানে এতিয়াতো গমে পাইছে কিছুমান লাগি আছে দিয়ক মানে যোৱা নাই কালাৰবিলাক আৰু মাতটো চেঞ্জ হৈছে আৰু মানে স্পীকাৰটো অলপ প্ৰব্লেম হ'ল মোৰ মোবাইলটোৰ সেইকাৰণে মানে এনেকৈ ক'ব লাগে সৰু সৰু মাত যদি আজিৰ ভিডিঅ'টো ভাল লাগিল প্লিজ লাইক শ্বেয়াৰ গোটেইখিনি কৰিব আৰু লগতে আৰু আগৰ মজা ভিডিঅ'লৈ আপোনালোকক লগ পাম আজিৰ ভিডিঅ'টো ইমানেই আছিল বাই বহুতখিনি মানে খেলিলোঁ ভাগৰো লাগিছে দিয়ক পিছে বাই